Mira. Man! Pero si no hay. Sorry, baguri আহিছো আৰু ভিউ পইণ্ট এটা আছে তাকে চাব আহি আছোঁ তলত দেখাই আছোঁ আপোনালোকক চাই থাকক এইটো উঠিব পাৰিব না আপোনালোকে মোৰতো আৰু সাহস নাই আৰু নাই 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 মোৰ ইমান সাহস নাই ভাই এই ৰিংকুই ভয় কৰব কি হয় এই ৰিংকুই ভয় কৰব মানে তলত যাব বাকি আকৌ হৈ থাকে হা ওপৰৰ পৰা চাপত মানে হাই ফোবিয়া আছে না এৰা ফিলিংছ কিবা হেৰি মাছ আৰু ফিলিংছ আলাগা আছে এটা আমি চুঙা পিঠা পুৰি খাম ইয়াতে কেনেকুৱা লাগিছে কওক কেনেকুৱা লাগিছে অ মাই গড কেনে এটা নাজাৰা বাহ ৱাও ৱাও নমস্কাৰ আৰু স্বাগতম জনাইছোঁ আপোনালোকক আন এটি ভিডিঅ'লৈ বহুত দিনৰ পিছত ভিডিঅ' বনাইছোঁ প্ৰায় 2 মাহমানৰ পিছত একদম টাইম পোৱা নাছিলোঁ বহুত ব্যস্ত আৰু বহুতে কৈ থাকে ভিডিঅ' বনাবৰ কাৰণে তাৰপিছত আজি হঠাতে শ্বিলং আহিলোঁ মানে 2 দিনৰ প্লেনিং কৰি তাৰপিছত এতিয়া মানে চেৰাপুঞ্জী আহি আছোঁ আমি শ্বিলং পাৰ হৈ আহিলোঁ চেৰাপুঞ্জী মাজত এটা ক্লিপ দেখাইছোঁ আপোনালোকক এইটো কি আছিল উমিয়াম লেকৰ চাই লওক উমিয়াম লেকৰ এইটো চিনটো আগতে তাৰপিছত এতিয়া কি হ'ল আমি 2 দিনৰ প্লেন লৈ আহিলোঁ ইয়াতে শ্বিলঙত তাৰপিছত চেৰাপুঞ্জী আহি আছোঁ এটা ৱাটাৰফল হেৰি চাবৰ কাৰণে আহিছোঁ ভিউ পইণ্ট এটা আছে ৱাটাৰফল এটা 50 টকাকৈ এটা টিকেটত পাৰ হেড আৰু মোৰ লগত নয়ন আহিছে নয়নক চিনিয়ে পায় আপোনালোকে নয়নে কৈছে বহুত ধুনীয়া লাগে এইটো ৱাটাৰফল তাৰপিছত এতিয়া ৱাটাৰফলটো চাবৰ কাৰণে আহি আছোঁ বহুত ওপৰৰ পৰা আহিছোঁ অলৰেডি আপোনালোকে দেখা পাইছে ষ্টেপকেইটা দেখাইছোঁ কিমান আহিব লাগে আৰু ৱাটাৰফলটো চাওক না কিমান মজা লগা পাগলা হৈ যাব আপোনালোকে চালে আমি পাগল হৈ গৈছোঁ চাওক এইটো ৱাটাৰফল পানী নাই কি সুন্দৰ ৱাটাৰফল এইটো লৈ আহিছে 50 টকাৰ টিকেট কাটি আহিছোঁ চাবৰ কাৰণে এইটো ৱাটাৰফল কেনেকুৱা লাগিছে কওক এতিয়া ৱাটাৰফলটো চালে প্ৰথম এইটো ভিউ পইণ্ট আছিল আমাৰ প্ৰথমটোতে আমি বৰ ধুনীয়া লাগিলে এইটো ভিউ পইণ্ট এইটো ৱাটাৰফল দেখিলে আপোনালোকে কিমান ধুনীয়া 50 টকীয়া ৱাটাৰফল ষ্টেপ বগাই অৱস্থা বেয়া হৈ গৈছে বেলেঞ্চ নাই আৰু মোৰ ভৰিত পূৰা প্ৰায় 200 কিলোমিটাৰ বাইক চলাইছোঁ অৱস্থা বেয়া আৰু মুঠতে একদম মানে তাৰ পৰা উঠি দেহা একদম ভৰি নাটনা হৈ গৈছে এতিয়া আহি অলপ এনাৰ্জি ড্ৰিংক খাই ল'লোঁ তাৰপিছত এতিয়া যাম চেৰাপুঞ্জী আৰু কিমান আছে 50 মান আছে চাগে 50 মান আছে নে আৰু নহয় 50 মান আছে ন নাই ন আৰু 30 আছে প্ৰায় এতিয়া ইয়াৰ পিছত আমি শ্বিলং যাম শ্বিলঙত অৱশ্যে ক্ষমা কৰিব এতিয়া আমি যাম চেৰাপুঞ্জীলৈ প্ৰায় 6-7 কিলোমিটাৰ আছে এতিয়া অলপ বৰষুণ দি আছে আৰু বিৰাট ঠাণ্ডা লাগিছে মানে সেইটো কাৰণে অলপ ৰখিছোঁ আৰু এইবিলাক চাইছোঁ ডাৱৰবিলাক কি ধুনীয়া লাগিছে কেনেকুৱা লাগিছে জনাবচোন আপোনালোকৰ কি কি চাব দিছা আমি এতিয়া আহি আছোঁ ইকো পাৰ্ক টিকেট লোৱা হৈ গ'ল চাওঁ ভিতৰত কি কি দেখিব মোবাইলৰ কাৰণে 20 টকা সেইটো হেৰি তাৰপিছত ভিতৰত কি আছে চাই লওঁ ইকো পাৰ্কত আহি আছোঁ আপোনালোককো দেখাম চাই থাকিব ভিডিঅ'টো কিবা ক'বা নেকি খোজকাঢ়ি মজা লাগে খালি এনেকুৱা হৈছে ৰাস্তাটোত চেৰাপুঞ্জীলৈ আহি থকা ৰাস্তাটো এনেকুৱা কুঁৱলী ঠাণ্ডাটো ইমান নাই কিন্তু ঠাণ্ডা ইমান নাই ধুনীয়া নহয় পইচা ধুনীয়াৰ পইচা মোকা ভৰে আনছি নাজানেও এক্সপাৰ্ট হৈছে দেখা জানো বুলি কি কবি কথা কি ক'ম আৰু এইটো যাওঁ এইঠাই যাবাই লাগবে একো নাজানে ইয়াৰ পৰা আমি হয়তো বাংলাদেশৰ ভিউ পইণ্টটো পাম কিন্তু পাৰিলে আমি ৰিংকুক সেইফালে গটিয়াই পেলাই সেইফালে বাংলাদেশে পেলাই দিম কিন্তু আজি বহুত কুঁৱলী আমি ঘূৰি যাম
মানে আমাৰ ইমান বেড লাক এনেকুৱা কুঁৱলী চাওকচোন একো দেখা নাপায় ভিউ পইণ্ট একো এটা দেখা নাপালোঁ সেই আপোনালোককো দেখাব পৰা নাই নাজানো কিবা দেখাব পৰা নাই নোৱাৰোঁ চাই থাককচোন চেষ্টা কৰি থাকিম দেখাবৰ কাৰণে বিহু আহি আছে ৰঙালী বিহু আছে আমি বিহু নাছিলোঁ আৰু এই গোটেইকেইটাই গামোচা লৈছোঁ এইবাৰ দেখোন বিহু আহিছে গতিকে বিহুৰ আগতীয়াকৈ আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ আৰু বিহু নাচিছোঁ আমি ভিডিঅ'টোৰ শেষত বা মাজত আৰু দি দিম আপোনালোক ক্লিপ এটা তো চাই থাকক এয়াই আৰু এতিয়া আছোঁ আমি ইকো পাৰ্ক চেৰাপুঞ্জীত আনিলি তই বহাগৰে খবৰ ফুলাৰ বতৰ মোৰ মৰমৰ ধুনীয়াকৈ এতিয়া ভাত চাত খাই ল'লোঁ এতিয়া বাজিছে 2:40 মানে ইক' পাৰ্কৰ ফ্ৰণ্টতে এইখন আছে আৰু আমাৰ ৰিংকু কলিতাই লৈছে 7 বাৰ লৈছে দেবু মোক এনে বদনাম কৰিব নালাগে মই 7 বাৰ লোৱা নাই মই ৰেকৰ্ড কৰা 3 বাৰ 4 বাৰ দিছে কিবা এটা ভাল পাই দিছে নাজানো কিন্তু 7 বাৰ নহয় কিবা এটা ভাল পাই দিছে আৰু ভাল পোৱা ৰিজনো আছিল বাৰু আপোনালোকৰ আছে আৰু আমাতকৈ অলপ বেছিকৈ দিছে তাত আৰু ভিডিঅ'টো মানে আজি কি হৈছে জানে চাওকচোন অলপ আগতে ৰ'দ দি আছিল এতিয়া চাওকচোন গোটেই কুঁৱলী হেৰি হৈ গৈছে পুৰা মানে একো দেখা নাপাই আহি আছোঁ কেফটো চাবৰ কাৰণে আমাৰ এখেত আগত যোৱা ছাৰ এখেতে অলৰেডি 2 বাৰ ঠগালে পথ প্ৰদৰ্শক 2 বাৰ ঠগালে গাইড আমাৰ এখেত আছে চেৰাপুঞ্জীতে আছে এখেতে বোলে চেৰাপুঞ্জী দেখা নাই দুখ থাকিল নে বিচাৰোঁ চেৰাপুঞ্জী চ' এয়াই আৰু বহুত মানে বতৰটো একদম কিবা হৈ আছে পুৰা হেৰি আছে এই কেফটো পাই গৈছোঁ মজা কেফ মজা একদম লাইফত ফাৰ্ষ্ট কেফত সোমাম আগত এটা সৰু কেফ দেখিছিলোঁ আমাৰ ওচৰতে এইটো একদম পুৰা ডাঙৰ গুফাৰ পৰা চাই ল'ব পাৰ এইটো কেফটো চাই এবাৰ চাই লওক ভালকৈ দেখিছে আমি সোমাম এতিয়া ভিতৰত বাহ পুৰা লাইট চাইট দি থৈছে নহ'লে আৰু এই লাহে লাহে যে ভাঙিবলৈ মৰবি বল 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 আয়া হৈছে হৈছে অঁ ফেন কমাই দি এতিয়া গুহাৰ ভিতৰত আছোঁ মানে একদম অৱস্থা আপোনালোকে বুজি নাপায় কিন্তু আপোনালোকক আহিলেহে গম পায় ইয়াৰ ফিলিংছটো গৈ আছে বাইদেউ দুগৰাকী গৈ আছে আগত এই ধৰা এই এইখিনি অলপ হেৰি হ'ব নেকি পৰবি দেই চাবি দেই লাগে দেখাই নাপাব এই মজা সঁচাকৈ ভয়ানক মানে একদম কোনফালে যাম মানে একদম হেৰি হৈছে কৰিছোঁ এতিয়া আমি যাম ভগৱান ভগৱান কৃষ্ণ একদম সঁচাকৈ কিন্তু মানে চাওকচোন এইফালে কেনেকুৱা টাইপৰ এইফালে গৈ আছে একদম গুহাৰ ফিলিংছ চাই গুহাৰ ফিলিংছ ন গুহাই এইটো মই কৈছোঁ কোনফালে যাম কোনফালে চাবি চাবি কি ভয়ানক জেগা বে আকৌ এইফালে সোমাই যা লাহে 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 আও হৰি আও ৰাম ধৰি মোবাইলটো আমি এতিয়া গুহাৰ ভিতৰত আছোঁ একদম আল্টিমেট ফিলিংছ মানে এনেকুৱা গুহা কেতিয়াও লাইফত দেখা নাই আমি এটাই দেখা নাই একদম মানে আল্টিমেট ফিলিংছ সঁচাকৈ কৈছোঁ মানে এনেকুৱা গুফা কেতিয়াও দেখা নাই লাইফত চাওক ওপৰৰ ফালে চাওক বহুত ৰিক্স আৰু ভালকৈ খাৰা হ'ব নোৱাৰি ইয়াতে ওপৰ চাবি দেই মানে পুৰা হালি হালি আহি আছোঁ আৰু এই নহয় এইটো আৰু ডেঞ্জাৰ বে এইটো আৰু ডেঞ্জাৰ একদম আৰু ডেঞ্জাৰ এইটো ভালকৈ দেই এই বেগটো লাগি ৰৈছোঁ নহয়
চুচৰি বাগৰি আহিছোঁ আৰু সকলো মানুহখিনি খাই বহি ইয়াতে অৱস্থা বহি বহি পাৰ হ'ব লগা হৈছে চাওক 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 কেনেকৈ আহি আছে চাওক কেনেকৈ আহি আছে চাওক সিহঁত চলো চলো এক ছেকেণ্ড ইয়াতে দেখিলে এইটো একদম আল্টিমেট ফিলিংছ আগত বাইদেউগৰাকী গৈ আছে মানে একদম বহুত ভয়ানক আগৰ ফালে আৰু ভয়ানক অলৰেডি আপোনালোকে দেখিছে মানে ইমান ধৰি দিন নহ'লে গাইড মানুহ হ'লে আগত যাবও লাগে নাই যাব পৰা নাই এইটো বস্তু যে ভাল লাগিল নে সঁচা কৈছে আল্টিমেট আহি আছোঁ আৰু বেছি নাই চাগে এনেকুৱা লাগিছে মানে একদম কোনো আল্টিমেট ফিলিংছ মই বাৰে বাৰে কৈছোঁ আপোনালোক আহিব এইটো এই কেফটোত আহিব একদম সঁচাকৈ ভাল পাব যদি কোনোবা অহা নাই আহিব পাৰে নাজানো যিসকল অহা নাই এতিয়ালৈ সেই কেফটোত আহিব আপোনালোকে একদম মজা পাব মজা মানে আজি দিনটোৰ ভিতৰত হয়তো বহুত কষ্ট হৈছে 200-250 কিলোমিটাৰ বাইক চলালোঁ তাৰপিছত এইটোত আহিছোঁ বাকী যিখিনি আগত গ'লোঁ কিবা কিবি ভিউ পইণ্ট পালোঁ ইমান হেৰি নাপালোঁ ফাইনেলি আমি দেখিছোঁ মুখখন বাপৰে বা আৰু নাই কি কওঁ এতিয়া ৰিটাৰ্ণ হওঁ এতিয়া বাজিলে প্ৰায় 4টা বাজিল এতিয়া আমি শ্বিলঙলৈ ৰিটাৰ্ণ হ'ম তাৰপিছত দেখাই আছোঁ হোটেলত গৈ ভিউ পইণ্ট চাই লওক ধুনীয়া ধুনীয়া ভিউ পইণ্ট আমি ৰিটাৰ্ণ হোৱা মানে তাৰ পৰা ৰিটাৰ্ণ হৈছোঁ চেৰাপুঞ্জীৰ পৰা শ্বিলঙলৈ ৰিটাৰ্ণ হৈ কথা পাইছোঁ বহুত ধুনীয়া কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন আৰু এইটো ভিডিঅ' বেছি দীঘল নকৰোঁ চাই থাকিব আপোনালোকে ইয়াৰ পিছত আৰু 2টামান ভিডিঅ' আহিব চাগে গতিকে আৰু যিসকলে সেইসকলে চলে সকলোকে ধন্যবাদ জনাই আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ লগ পাম মানে ভিডিঅ' তেতিয়ালৈ চাই থাকিব জয় এখন আমি এতিয়া আছোঁ পুলিচ বজাৰত বাইকখিনি পাৰ্ক কৰি আহিলোঁ আৰু এটা পুলিচৰ লাফৰা ফচিছিলোঁ আৰু এই ভাইটি অভিজিত আমাক ইয়াতে বহুত হেল্প কৰিলে বাৰু ইয়াতে থাকে ৰুম চুম ৰাখি থৈছে আৰু আমি যেনিবা কিবাকৈ পলালোঁ ময়ে আৰু ইহঁত ফচি গ'ল পুলিচৰ তাতে 200 টকা মানছি 200 টকা 500 টকা লাগে 200 টকা মানছি ই বচাই দিছে বাৰু